তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু এনাডাৰ ব্লগ। তো মৃণাল দাই গুৱাহাটীত আহিছে আৰু মোক মাতিছিল দুটামান জেগাত যাব। মাতিছিলতো 11টা বজাতে, কিন্তু এতিয়া টাইম হৈছে 11:25 অলৰেডি 25 মিনিট লেট। আৰু মৃণাল দাৰ দুটামান কাম আছে বোলে, তাৰে কাৰণে অলপ ওলাই যাওঁ। আহি পালোঁ মৃণাল দাৰ তাত, তো ফোনটো কৰি লওঁ। কি ফোন চোন কিয় নুঠল? ক'ত যাওঁ এতিয়া? আমি এতিয়া অকণমান ঘূৰিম আৰু আইচক্ৰীম খাম। তো মৃণালক লগ পালোঁ আৰু এতিয়া তেল ভৰাব আহিছোঁ। তো তেল চেল ভৰাই আহি ল'লোঁ আৰু এটা জেগাত যাই আছোঁ, ধুনীয়া জেগা এটা। তো বলক। তো জেগাটো পামেই আৰু GMCHৰ পাহাৰ আহি এই যিটো মৃত্যুঞ্জয় শিৱ মন্দিৰ আছে, সেইটোৰ সন্মুখৰ ৰাস্তাৰেদি সোমাই আহিলে হ'ল। বাপৰে বাপ, এতিয়া আহি ভাল লাগে বাৰু। আগতে আহিছোঁ একবাৰ। অলপ ভাল ৰাস্তা পাইছোঁ এতিয়া, আৰু বেছি নাই, অলপমান আছে। নহয় জানো, এই ভিউটো চাওক, একেবাৰে গুৱাহাটী। এখন বৰ্তমান টপত আছোঁ আমি, আৰু আগত আছে এটা জেগা, সেইটোত যাই আছোঁ। এই টপ অফ দ্য ৱৰ্ল্ড, টপ অফ দ্য গুৱাহাটী, শুনছ? ইয়াৰ মৃণালক বোলে খাৰডুঙা ফিলিংটো দি দিছে একেবাৰে আৰু ৰাস্তাটো এৰি। কমনাটো বহুত বেছি বয়া একদম, তাতে আৰু শিল দিছে। আগতে অলপমান শিল চিল নিদিয়াৰ কাৰণে অলপমান ভাল আছিল, কিন্তু বোধহয় এই বাৰিষা পতা হোৱাৰ কাৰণে শিল দিছে, আৰু সেইকাৰণে বেছি বেয়া হৈ গৈছে ৰাস্তাটো। আচল অগ্নি পৰীক্ষাটো এতিয়াই আহিছে, বম থোৱা ৰাস্তা এটা। হনুমান গিয়াৰ কি যায়, হনুমান গিয়াৰ কি যায়, হনুমান গিয়াৰ জিন্দাবাদ। আহি পালোঁ, আৰু অলপমান আছে। আগত আৰু এটা বম থিয়া জেগা আছে, সেইটো এতিয়া ডাবল যাব পাৰিম নে নোৱাৰিম গম নাপাওঁ, আৰু দেখা যাওক। হনুমান গিয়ার জিন্দাবাদ। হনুমান গিয়ার জিন্দাবাদ।
আৰু ভিউটো চাওক একেবাৰে কি ধুনীয়া ভিউ আৰু অলপমান আগত গ'লে ভিউটো পাম আৰু মেইন ভিউটো একদম চাওক কি ধুনীয়া ভিউ আৰু এইটো আমাৰ মৃণাল দা উঠি আহিব পৰা নাই আৰু এনেকৈ আহি পালোঁ মেইন ভিউ আৰু আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ ন তেতিয়া ইমান জংঘল নাছিল মানে এতিয়া বহুত বেছি জংঘল লাগিছে অঁ আৰু আমি লাষ্ট টাইম আহোঁতে তাত সেইখিনিলৈ নামি গৈছিলোঁ তেতিয়া জংঘল নাছিল এতিয়া পূৰা জংঘল হৈ গৈছে এই চাইডে ভিউটো পাহাৰ চাহাৰ আছে ধুনীয়া একদম মজা জেগা আৰু এইটো গোটেই গুৱাহাটীৰ ভিউটো পাই মানে কেমেৰাত বা আহিছে নে গম নাপাওঁ গোটেই গুৱাহাটীৰ ভিউটো পাই অ'কে তো আমাৰ ইয়াত হৈ গ'ল তাৰপিছত এতিয়া অলপ ওলাই যাব বেলেগ জেগা এটাত দাদা ক'ত যাওঁ এতিয়া বোলে তাৰ কি আইচক্ৰীম আছে তাকে খাব যায় বোলে হাংকি